হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এতিয়া আমি টিপাম দেৱী মন্দিৰলৈ আহি আছোঁ, পামগৈ আৰু এতিয়া। আমি পাইছোঁহি আৰু ভাগৰ লাগি গৈছেগৈ। বতৰটো আকৌ অলপ বেয়া কৰিছে। বহুত গৰম লাগিছে। পালোহি আৰু ৰ'ব। কিমান ওপৰত মন্দিৰটো আছে দেখিছে। পুৰা ভাগৰ লাগি গৈছেগৈ আৰু। পাই গ'লোহি আৰু। ধূপ চাকি লগাই হৈ গ'ল। এতিয়া আমি আৰু ফটো দুকপিমান মাৰি ইয়াৰ পৰা বাজলৈ লৈছোঁ। মানুহ বেছি নাই, জানুৱাৰী ফেব্ৰুৱাৰী মানতহে বেছি মানুহ। অলপ বৰষুণ পেলাইছে, গতিকে আমি ইয়াৰ পৰা ওলাইছোঁ আৰু। দেৱী মন্দিৰৰ পৰা আমি বাহিৰে বাহিৰে নামফাকে বৌদ্ধবিহাৰ মন্দিৰলৈ আহিলোঁ। অলপ ওচৰতে, ইমান দূৰ নহয় বাৰু। মন্দিৰটো বহুত ধুনীয়া, আপোনালোককো দেখাওঁ। ঠিক আছে, আপোনালোকে চাই লওক মন্দিৰটো। এতিয়া নামফাকে মন্দিৰ পাই গ'লোহি। অলপ বৰষুণ দি আছে, ভালে বাৰু। মন্দিৰ সোমাই দৰ্শন কৰি মেলি এতিয়া বৰষুণ দি আছে। ফটো দুকপিমানো মাৰিছোঁ আৰু, খালি বৰষুণৰ পৰা ইমান দিব পৰা নাই। এইফালে আপাও ৰৈ আছে বৰষুণৰ কাৰণে।
ইয়াৰ পৰা ওলাবলৈ লৈছোঁ আৰু ফটো মাৰিলোঁ, বৰষুণো দি আছে হয় ন। ঘৰ আহি পাই গ'লহি। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।